নমস্কাৰ, মই মুনমিৰে আপোনালোক সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই এটা ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আজি আকৌ ব্লগ ভিডিঅ' মই আজি অকল ৰেচিপি এটা শ্বেয়াৰ কৰিম। ভাল লাগিলে নিশ্চয় লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব। বাকীখিনিতো আপোনালোকে জানেই। ব'লক আমি আৰম্ভ কৰোঁ আজিৰ ৰেচিপিটো। ব'লক, আজি মই বনাম এটা কণীৰ ৰেচিপি। তাৰ কাৰণে মই এনেকৈ দীঘলকৈ আলু দুটা মিডিয়াম সাইজৰ কাটি লৈছোঁ। এয়া পিঁয়াজ এটা মিডিয়াম সাইজৰ, এনেকৈ দীঘলকৈ আলুখিনি কাটি ল'ব। আৰু এয়া পিঁয়াজ এনেকৈ কাটি লৈছোঁ। আৰু এয়া বইল কণী বইল কৰি লৈছোঁ আৰু কণী 4টা। তো চাই থাকিব আপোনালোকে। প্ৰথমতে আমি কেৰাহীটো গৰম হ'ব দিম, তাৰপিছত আমি তেল দিম। কিন্তু প্ৰথমতে গৰম হৈ লওক। এনেকৈ গৰমটো চাব পাৰে গৰম হৈছেনে নাই। তো গৰম হওক। তাৰ আগতে আমি এটা কাম কৰোঁ। তাৰ আগতে মই এটা কাম কৰিম যে এয়া কণী দেখিছেনে, মই এয়া চাই লওক 4টা কণী, এয়া 4টা কণী লৈছোঁ। তো মই কি কৰিম জানে, কণী 4টা এনেকৈ কাটি দিলে হয়। মই এনেকৈ কাটা চামুচে এনেকৈ দি দিম। তেতিয়া ভিতৰলৈও তেলটো যাব, ভাল লাগিব। এনেকৈ কাটি দিম, ভিতৰ দিশে ধুনীয়াকৈ ভজা যাব আৰু। তো এনেকৈ মই দি আছোঁ, চাই লওক। সেয়া এনেকৈ বেছি নালাগে, অকণমান 2বাৰমান 3বাৰমান দিলে হৈ যাব। তো তেনেকৈ মই গোটেইকেইটা দি ল'লোঁ। চাই থাকিব। এয়া গৰম হৈছে। তো মই দিম ইয়াত তেল। গেছটো কমাই দিওঁ। তো তেল দি দিলোঁ। ইতিমধ্যে আমাৰ এয়া চাওক, এয়া দাইল হৈছে আৰু কবি ভাজিছে, বন্ধাকবি। তো সেইবিলাক হৈছে। এতিয়া মই খালি কণীখিনি বনাম। তো গৰম হ'লে আমি এয়া কণীকেইটা প্ৰথম দিম। এয়া চাওক, হালধি দিম প্ৰথম। তাৰপিছত দিম আমি নিমখ। জুইটো কিন্তু কমাই ল'ব, অকণমান নিমখ দিম। এয়া নিমখ দি দিলোঁ। এতিয়া দিম আমি কণীকেইটা। এয়া চাওক, এতিয়া ঘূৰাই দিব ভালকৈ। ৰংচুৱা হোৱাকৈ ৰঙা হোৱাকৈ ভাজি ল'ব কণীকেইটা ধুনীয়াকৈ। তেতিয়া খায়ো ভাল লাগিব আৰু দেখিও ভাল লাগিব। তো মই সেইখিনি হৈ লওক। চাওক, ৰংচুৱা হোৱাকৈ মই ভাজি ল'লোঁ। এতিয়া থৈ দিম টিফিনত। সেয়া এতিয়া মই ইয়াত অকণমান আৰু হালধি দিম, কাৰণ আমি এতিয়া আঞ্জাখিনি বনাম। তো তাৰে কাৰণে হালধি দি ল'লোঁ। যিখিনি আপোনাৰ হিচাপত, সেইখিনি হিচাপত দি দিব। মোৰ কাৰণে এইখিনি যথেষ্ট। তো মই দি ল'লোঁ। নিমখ দিম। নিমখখিনি সোৱাদ অনুসৰি দি ল'ব। এয়া নিমখখিনি সোৱাদ অনুসৰি দি ল'ব। তাৰপিছত দিম মই 2টা শুকান জলকীয়া। তাৰপিছত মই এটা এইটো হৈছে গণপাত বুলি কয় আমাৰ ইয়াত। তো দি দিলোঁ। তেজপাত বুলি কয়, চৰি পাহৰিছিলোঁ। তেজপাতো কয়, গণপাতো কয়, বিভিন্ন নাম ঠাই অনুসৰি। দি ল'লোঁ। এইখিনি অকণমান লৰাই দিম।
তাৰপিছতে দিম এইখিনি পিঁয়াজখিনি। এইখিনি ৰংচুৱা হোৱাকৈ ভাজি ল'ম। বেছি ৰঙা হ'ব নালাগে, অকণমান হ'লে হ'ব। অকণমান লৰাই থাকিব যাতে মানে জ্বলি নাযায়। আৰু গেছটো কিন্তু একদম ল'ত ৰাখিব, নহ'লে জ্বলি যাব, যিহেতু কেৰাহীটো বহুত গৰম হৈ আছে। এয়া অকণমান ভাজিব দিওঁ। তাৰে পিছতে মই আপোনালোকক এটা বস্তু দেখুৱাম। তো মই এয়া লৈছোঁ মানে এয়া হৈছে জিৰা গুড়া, জিৰা পেকেট, এয়া হৈছে ধনিয়াৰ। তো মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। প্ৰথমতে আমি এখন চামুচ ল'ম, চামুচেৰে মানে এয়া চাওক, এয়া মই আধা চামুচ লৈছোঁ ধনিয়া গুড়ি। তাৰপিছত মই এয়া মই এচামুচে, কিন্তু অকণমান মোৰ পৰি গ'ল বাতিটোত। এয়া এচামুচ লৈছোঁ মই জিৰা গুড়ি। তাৰপিছত মই এইখিনি মছলাত পানী দি এনেকৈ গুলি ল'লোঁ, চাই লওক। এনেকৈ বেছি মানে পানী নিদিব, এইখিনিয়ে যথেষ্ট। তো একো বিশেষ একো নহয় এইখিনি এনেকৈ দিয়াৰ কাৰণটো হ'ল যে মানে মই এনেকৈ দিওঁ কিয়, মছলাখিনি ধুনীয়াকৈ মানে মিক্স হৈ যায়। তো সেইকাৰণে মই দি দিওঁ। আপোনালোকে যেনেকৈ ইচ্ছা দিব পাৰে, ডাইৰেক্ট মানে পেকেটেও দিব পাৰে, এনেকৈ নিদিলে হ'ব, কিন্তু এনেকৈ দিলে ভাল, মিক্স হৈ যায় গোটেইখিনি বস্তু। আৰু এইখিনি হোৱাৰ পিছতে মানে এতিয়া আমি বলক, এয়া চাওক মোৰ ভাজিখিনি ধুনীয়া ৰঙা হৈ গ'ল, দেখিছেনে? ধুনীয়া কালাৰ এটা আহিছে ভাজিখিনি। তো মই ইয়াত দিম, প্ৰথমতে দিম মই এয়া বেহৰ। এইখিনি হৈছে বেহৰ, মই খুন্দি লোৱা বেহৰ। তাত অকণমান পানী দিছোঁ, বেছি মানে খুন্দা নাই, মিক্সিতে মাৰিছোঁ বাৰু, মিক্সিত খুন্দিছোঁ। তো বেছি মানে খুন্দা নাই, অকণ মানে ৰাখিছোঁ এনেকৈ, বেছি গোটেই মানে মিক্স কৰি দিয়া নাই, অকণমান পানী মিলাই মই ইয়াত দি দিম। এয়া চাওক, নহৰু দিছোঁ ইয়াত, নহৰু আৰু বেহৰ দিছোঁ। বেহৰ মানে সৰিয়হ, নহৰু সৰিয়হ এনেকৈ দি দিছোঁ। এয়া চাব পাৰে, অকণমান মই পানী মিলাই দিম। এয়া দি দিব, তাৰপিছত লৰাই দিব। আপোনালোকক আগতেও কৈছোঁ, এতিয়াও কওঁ যে জুইটো মানে একদম ল'ত ৰাখিব, মানে জ্বলি যায়তো। তো মানে এইখিনি মানে এনেকুৱা যে লাহে লাহে মানে সিজাই থাকিব লাগে, বেছি জুইত নিদিব, কাৰণ দিলে ধৰক জ্বলি যাব পাৰে বা মানে সোৱাদটো বেলেগ ধৰণৰ হয়। এনেকৈ দি দিলে মানে সোৱাদটো ধুনীয়া হৈ থাকে। তো মই দি দিছোঁ। এয়া যদি ইচ্ছা কৰে অকণমান বঢ়াই দি অকণমান দিব, অকণমান। এয়া চাওক, অকণমান দিছোঁ, বঢ়াই দি দিব পাৰে। এইখিনি হোৱাৰ লগে লগে আমি দিম এয়া মছলাখিনি, যিখিনি আমি গুলি থৈছিলোঁ। আপোনালোকে এনেকৈও দিব পাৰে বা পেকেটেৰেও দিব পাৰে, একো কথা নাই এইটো। মই এনেকৈ ভাল পাওঁ কাৰণে এনেকৈ দিছোঁ। আৰু মছলা ক্ষেত্ৰত যে মই এইখিনি দিছোঁ, এচামুচ বা আধা চামুচ কৰি দিছোঁ। আপোনালোকৰ যিমান মানে হিচাপ কৰি মছলা যিখিনি লাগে আপোনালোকে দিব পাৰে, কিন্তু বেছি মানে পানী নিদিব মছলাখিনিত, দি দিলে মানে বেলেগ হৈ যায়তো টেষ্টটো। তো মই অকণমান দিছোঁ। এয়া চাওক, অকণমান দিছোঁ। এয়া চাওক, এয়া চাওক, মানে পানীখিনি শুকালে। তো এনেকৈ লাৰি থাকিব, লাৰি থাকিলেহে মানে ভাল লাগিব। আৰু এটা কথা যে মই ভাবোঁ, মানে মোৰ ফালৰ পৰা কৈছোঁ, মানে আঞ্জা বনালে মানে ঢাকনিখন নিদিব। ঢাকনিখন দিলে মানে আঞ্জাখনৰ সোৱাদটো কিবা মানে বেলেগ যেন হৈ যায়। ঢাকনিখন নিদিয়াকৈ ধুনীয়াকৈ লৰাই আঞ্জাখন ৰান্ধিলে বেছি সোৱাদ লাগে। এইখিনি মোৰ ফালৰ পৰা কৈছোঁ, আপোনালোকৰ হয়তো তেনেকৈ পাব পাৰে, ঢাকনিখন দিলেও একো নহয়, কিন্তু মই ঢাকনি নিদিওঁ। এই আঞ্জা বনালে মই ঢাকনি কোনোদিন নিদিওঁ, মানে দিলে মানে
সোৱাদটো নাইকিয়া হোৱা যেন লাগে মোৰ। তো মই এনেকৈ ভাজি ভাজি মানে লৰাই থাকোঁ। লৰাই থাকিলে মানে আঞ্জাৰ টেষ্ট এটা ওলায়। এনেকৈ লৰাই থাকিব যিমানখিনি পাৰে। এয়া চাওক মোৰ পানীখিনি শুকাই মানে তেল বিৰিঙি উঠিছে, দেখিছেনে আপোনালোকে? এয়া চাওক তেল বিৰিঙি উঠিছে। এয়া তো মই এইখিনি হোৱাৰ লগে লগে মই ইয়াত দিম মছলাখিনি। এইখিনি মছলা দি দিম। এয়া মছলাখিনি দি দিলোঁ। এইখিনি আৰু এতিয়া ভাজিম কম জুইত ভাজি থাকিম এতিয়া আমি। এয়া চাওক মানে পানীখিনি শুকালে। এয়া দেখিছেনে পানীখিনি শুকাই গ'ল। এয়া চাওক। তো মই এতিয়া ইয়াত দিম এটা বিলাহী। এইটো বেছি ডাঙৰ নহয়, বেছি সৰুও নহয়, মিডিয়াম চাইজৰ এটা বিলাহী দি দিম। এনেকৈ দীঘল দীঘলকৈ কাটি দিম, কাৰণ নানেও মানে বিলাহীটোতো গলিয়ে যাব। মই এনেই দীঘল দীঘলকৈ কাটি দিম। এয়া চাওক ধুই ল'ব বিলাহীটো, ধুই মাথো কাটি দিব। এয়া ডাঙৰ ডাঙৰ চাইজত দি দিছোঁ। এয়া মই এইখিনি লৰাই থাকিম আৰু অকণমান দেৰি। যিমানে ভাজিব সিমানে মানে সোৱাদটো আৰু বেছি হ'ব। তো মই অকণমান ইয়াত মছলা লাগি আছে বাতিটোত, তো মই এইখিনি দি দিম। বিলাহীখিনিও সিজি আহিব, তো মই এইখিনি দি দিম। এয়া চাওক এইখিনি এতিয়া মই সিজিব দিম এনেকৈ। তো মোৰ বিলাহীখিনি সিজিলে। এয়া চাওক অকণ অকণ আছে। এয়া ধুনীয়াকৈ তেল বিৰিঙি উঠিলে গোটেইখিনি সিজি এনেকৈ অকণমান দি দিব, তেতিয়া হ'ব। আৰু এতিয়া মই দি দিম ইয়াত আলুখিনি। এয়া কটা আলুখিনি। আপোনালোকৰ ঘৰৰ মানুহ যিমানখিনি তেনেকৈ হিচাপ কৰি দিব। আমাৰ ঘৰত 3জন মানুহ, তো মই এইখিনি হিচাপ কৰি দি দিছোঁ বাৰু। এয়া চাওক এয়া ধুনীয়াকৈ লৰাই দিব, গোটেইখিনি মিক্স কৰি দিব। এয়া এইখিনি এতিয়া লৰাই দিব, ধুনীয়াকৈ মিক্স কৰি দিব। আৰু এইখিনি এতিয়া আমি ধুনীয়াকৈ ভাজিম। আপোনালোকৰ জোখমতে দিব, মানে কিমানখিনি মানে আপোনালোকে ৰাখিব বিচাৰিছে। মইতো গ্ৰেভি টাইপৰ কৰিম। আপোনালোকে যদি অলপ বেছিকৈ পানী দিব বিচাৰিছে তেতিয়াহ'লে দিব পাৰে। মই অকণমান মানে গ্ৰেভি কৰি ৰাখিম, বেছি পানী নিদিওঁ। এয়া চাওক অকণমান পানী দিলোঁ। এইখিনি এতিয়া দি দিম। আৰু মই ইয়াত এইখিনি কণীখিনি ভাজি থোৱা কণীখিনিও দি দিম ইয়াত ধুনীয়াকৈ। এয়া চাওক দি দিলোঁ। এইখিনি মই এতিয়া সিজিব দিম। মই ইমানখিনি নাৰাখোঁ, মই অকণমান আৰু গ্ৰেভি ৰাখিম। তো মই এইখিনি অলপমান পানীখিনি মানে কমিব দিছোঁ, শুহিব দিছোঁ। তো চাই থাকিব। আৰু এইখন হৈছে মোৰ থালি। তো এইখন মানে মই মানে দালি নাখাওঁ, তো মই দালি নললোঁ। এয়া কণীৰ গ্ৰেভি, পিঁয়াজ, জলকীয়া, এইখনেই আৰু চিম্পল থালি। আৰু খাবলৈ বহুত বেছি টেষ্টি হৈছে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। আৰু ভাল লাগিলে